কবিতাৰ শিৰোনাম অনুভৱ। কবি ত্ৰিলোচন মেধি। মৃদু স্বপ্ন। আবৃত্তিকাৰ দীপ ডিজেন। সংগীত পৰিকল্পনা মিণ্টু প্ৰিয়ম। আজি মনটো সেমেকি উঠিছে। তোমালে মোৰ বৰকৈ মনত পৰিছে আৰু প্ৰচণ্ড বৰষুণ জাকে মোক সোঁৱৰাই দিছে তোমাৰ কথা। তোমাৰ মনত আছেনে? জীৱনৰ প্ৰথম মৰম তুমিয়ে শুনাছিলা, কিদৰে পাহৰি পেলাও এবাৰলে ভাবিবা। আজিও আছোহি যে মই ৰৈ কোন তুমি অহালৈ মোৰ বৰষা হৈ। তোমাৰ মনত আছেনে? সেইদিনা আছিল শৰতৰ সন্ধিয়া। ফুটপাথেৰে যে খোজকাঢ়ি কাঢ়ি গৈ আছিলোঁ তুমি আৰু মই। বাৰিষাৰ সেই ধুমুহাৰ গৰজনীত তুমি যে উচপ খাই উঠিছিলা আৰু মই তোমাক সাৱটি ধৰি কপালত চুমা এটি খাই কৈছিলোঁ, ভয় নাখাবা, মই সদায় তোমাৰ লগতেই থাকিম। জনম জনম তোমাৰে হৈ ৰম, কসম কসম তোমাৰে কসম। জনম জনম তোমাৰে হৈ ৰম, কসম কসম তোমাৰে কসম। মেৰে না মই মোৰ প্ৰতিশ্ৰুতি ৰাখিছিলোঁ, কিন্তু তুমি মোক একেবাৰে নিথৰুৱা কৰি পেলালা। আজি মোৰ মনটো পাগল হৈ গৈছে তোমাক পাবলে। এতিয়াতো একো উপায়ো নাই ন? তুমিতো এতিয়া কাৰোবাৰ বুকুৰ মাজত ৰজনীগন্ধা হৈ ফুলি আছা। তুমি য'তে নাথাকা কিয় মোলৈ সদায় মনত কৰিবা দেই। মোলৈ থকা মৰম অভিমানবোৰ সদায় জীয়াই ৰাখিবা দেই। মোলৈ থকা তোমাৰ সেই মৰম অভিমানবোৰ সদায় জীয়াই ৰাখিবা। আজি বৰকৈ তোমাৰ অভাৱ অনুভৱ কৰিছোঁ। আজি তোমাক বৰকৈ অভাৱ অনুভৱ কৰিছোঁ।